Hi friends, Tulika's vlogale সকলোকে স্বাগতম জনাইছো। Friends, আজি বহুত দিন ধৰি পেলাই মই ভিডিও দিয়া নাছিলো। তাৰ কাৰণে সকে আপোনালোকে ভাবিছে ভিডিও দিয়াই নাই দেখোন ভিডিও দিবলৈ এৰিলে নেকি। তেনেকুৱা কথা নহয়। মোৰ গাটো অলপ বেয়া লাগিছিলে, বেয়া হৈ আছিল সেইকাৰণে মই ভিডিও দিব পৰা নাছিলো। তথাপিতো কন্টিনিউ ৰাখিবলৈ মই হাজবেণ্ডে বনোৱা এটা ৰেচিপি দিছিলো। আপোনালোকে চাইছিলে নাই জানো। আৰু ফ্ৰেন্ডছ, আজি ৰেচিপিৰ যিটো মানে ৰেচিপি অকল এটা ৰেচিপি নহয়, মই কেইবাটাও বস্তু বনাই আপোনালোকক দেখুৱাম। আৰু মই কেনেকৈ বনাওঁ আপোনালোকে চাব, বা আপোনালোকৰ কোনোবাই চাগে তেনেকৈ বনাই খাইছেও, বা যদি নাই খোৱা মোৰ নিচিনাকৈ বনাই খাই চাব, কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব। আৰু ফ্ৰেন্ডছ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ চেনেলটো চাই ভাল পাইছে ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ নতুন আহিবলগীয়া ভিডিঅ'ৰ আপডেট আপোনালোকে পাই যায়। চ' ফ্ৰেণ্ডছ, মই ৰেচিপিটো কেনেকৈ বনাওঁ চাওঁ আহকচোন। কেৰাহীতে তেল দিলোঁ। মই যিকোনো ভাজিতে বেছি তেল ব্যৱহাৰ নকৰোঁ। আপোনালোকে অলপ বেছি অইলি খাই ভাল পালে মই সৰহকৈ দিব পাৰে, কিন্তু মই ইমানেই দিছোঁ। ইমানখিনি ভাজিৰ কাৰণে অমিতা বইল কৰিছোঁ। অমিতা বইলৰ চিটি 2টা আহি গ'ল, হৈ গ'ল চাগে অমিতাখিনি। ইয়াত মই মেথি গুটি ফুটাই ল'ম। মই পিঁয়াজ ভাজিত ব্যৱহাৰ নকৰোঁ, কৰোঁ কিছুমান ভাজিত, কিন্তু এই ধৰণৰ ভাজিত ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি পাঁচফোৰণ খাই ভাল পায় তেতিয়াহ'লে পাঁচফোৰণো দিব পাৰে, শুকান জলকীয়াও দিব পাৰে। মই অকল মেথি গুটিয়ে দিছোঁ। এতিয়া মই প্ৰথমতে আলুখিনি অলপ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰোঁতে মই জুইটো বঢ়াই দিম। হালধি দিলোঁ। আলুখিনি ইমানকণ ফ্ৰাই হ'লে আপোনালোকে ধৰিব পাৰিছে এনেকুৱা নিচিনা হ'ল পোৱাৰ লগে লগে দেই যাব নালাগে, তথাপিতো এনেকুৱা ধৰণৰ হৈ যোৱাৰ লগে লগে ইয়াত মই পটলখিনি দি দিম। এনেধৰণে কুন্দুলিও বনাব পাৰে, বা অন্য বস্তুটো মই প্ৰায়ে আলুখিনি এনেকৈ আগতীয়াকৈ ফ্ৰাই কৰি লওঁ। তেতিয়া আলুৰ সেই বালিয়া বস্তুটো এটা ওলায়, সেইটোৱে ভাজিখন বেয়া নকৰে। এতিয়া মই জুইটো বঢ়াই দিম। জুইটো বঢ়াই দিলে এনেকৈ লৰাই থাকিব, নহ'লে লাগি ধৰিব পাৰে। মই অকণমান লাগিছিলে, জুইটো লগালগ কমাই দিব। কমাই দিয়াৰ পিছত ইয়াত নিজৰ জোখমতে নিমখ দি দিব। নিমখ দি এনেধৰণে লৰাই দিব। আৰু জুইটো একদম কমাই দিব। যিহেতু প্ৰথমতে জুইটো একদম বঢ়াই পেলাই লৰাই থাকিব, মোৰ সেইটো ভিডিঅ' কৰিবলৈ নহ'ল। জুইটো বঢ়াই পেলাই লৰাই থাকিব। তাৰপিছত জুইটো কমাই পেলাই নিমখ দিব। নিমখ দি পেলাই অকণমান পানী ছটিয়াই দিব।
পানী ছটিওৱাৰ পিছত ঢাকি দিব ঢাকোনখন অতৰাই পেলাই আকৌ মাজতে অকমান লৰাই দিব লৰাই আকৌ ঢাকি দিব ঢাকোনখন দাঙি সিজিলে নাই চাব অলপ বাকি আছে বাকি থকাৰ কাৰণে আকৌ মই ঢাকি দিছোঁ আৰু সিফালে মই কেৰাহীটোত মাছৰ মানে কাইটগিটা মাথাগিটা ফ্ৰাই কৰি লম তাত মই হালধি নিদু জুখমতে তেল দি দিব মই মিঠা তেলে ব্যৱহাৰ কৰিছোঁ ইয়াত অকমান তেল বেছি দিছোঁ আমাৰ তেল গৰম হৈ গ'ল অকমান বেছিয়ে গৰম হৈ গ'ল দেখাব জুইটো বঢ়াই দিব লাষ্টলে জুইটো বঢ়াই ভাজি আমাৰ পটল সিজিলে এনেকৈ পটলৰ ভাজিখন মই এনেকৈ বনাই ভাল পাওঁ পটল সিজিলে এতিয়া গেছটো অফ কৰি দিব মই চিলি ফ্লেক লৈছোঁ চিলি ফ্লেকটো মই ঘৰতে বনোৱা জিৰা গুড়ি লৈছোঁ জালুক লৈছোঁ ইচ্ছা কৰিলে অকমান গৰম মছলা দিবও পাৰে নিদিবও পাৰে অকমান গৰম মছলা দি দিছোঁ তেল গৰম হৈ গ'ল মই মাছৰ মূৰবোৰ ফ্ৰাই কৰা তাতে পিঁয়াজ দি দিলোঁ শুকান মছলাখিনি মই এনেকৈ পানী অকণ দি পেলাই দিছোঁ তেতিয়া দেই নাযায় ইয়াত মই জালুকৰ হেৰিটো বেছিকৈ উলিয়াইছোঁ সেইকাৰণে হালধি দিয়া নাই আপোনালোকে এনেকুৱা খাৰ দি পেলাইও বনাব পাৰে কিন্তু আমি এতিয়া খাৰ দি বনোৱা নাই ৰাতিৰ কাৰণে কিন্তু জালুকটো অলপ বেছি উলিয়াবলৈ কাৰণে হালধিটো দিয়া নাই হৈ গ'লো নহৰু অলপ দিব লাগে সেইটো তেলতে দিব লাগিছিলে মই পাহৰি গ'লো আপোনালোকে তেলতে দি দিব তাৰপিছত বাকী বস্তুখিনি দিব এনেকৈ অকণমান দেৰি ভাজিব জালুকটো কম যেন দেখিছোঁ আৰু অলপ দি দিছোঁ ভজাৰ পিছত কাইটখিনি মাছৰ মাথাখিনি দি দিব দি ভাঙি পেলাব মই ইয়াত বইল অমিতা দি দিলোঁ মোক দুয়োটা ৰেকৰ্ড কৰিবলৈ নহ'ল আপোনালোকে বইল কৰি পেলাই অমিতাখিনি এনেকৈ দি দিব এইবোৰ অমিতাই দি দিলোঁ গোটেইখিনি ইয়াত মই আলু মিক্স কৰা নাই অকল অমিতা আৰু মাছৰ মূৰ মছলাখিনি ফ্ৰাই কৰি হোৱাৰ পিছতে অমিতাখিনি দি দিব অমিতাখিনি পিটিকি হোৱাৰ পিছত পানী অলপমান দি দিব অলপ পানী দিব
নিমখ দি অলপ সময় এনেকৈ লৰাই ভজাৰ পিছত দেখিছেনে এনেকুৱা হৈ গ'ল, তেলটো ওলাই অহা নিচিনা হৈছে নহয়। এনেকুৱা হওঁতে নমাই থৈ দিব। বেঙেনা বেচন ফ্ৰাই বনাবলৈ মই বেচন লৈছোঁ। আপোনালোকে যদি সৰহ মানুহ তেতিয়াহ'লে সৰহকৈ বেচন ল'ব, যদি কম মানুহ কমকৈ বেচন ল'ব। আৰু ময়দা অলপ লৈছোঁ, অলপ। আৰু তাৰ লগত দি দিম মই চিলি ফ্লেক্স, হালধি, জিৰা পাউডাৰ আৰু কেইটামান মই কালজিৰা দি দিম। নিজৰ জোখমতে নিমখ দিব। মই ইয়াত অলপ চেনিও দি দিওঁ, আপোনালোকে নিদিবও পাৰে। মই অলপ মিঠা নিচিনা হ'লে ভাল লাগে কাৰণে চেনি অলপ দি দিছোঁ। অকণমান বেকিং দি দিছিলোঁ, এতিয়া পানী দি পেলাই মিলাই পেলাব। এনেকৈ পানীটো কম দি মিলাব। বেঙেনাবোৰ ইমানটো চাইজত পাতলকৈ কাটি ল'ব। দীঘলকৈও কাটিব পাৰে, নহ'লে এনেকুৱা ধৰণে গোলকৈও কাটিব পাৰে। বেঙেনাখিনি দি দিব। কেৰাহীটো যদি ডাঙৰ হয় তেতিয়া বেছিকৈ দিব পাৰিব। সৰু হ'লে মোৰ ইয়াত 2 পিচহে ধৰিছে। কেৰাহীটো ডাঙৰ হ'লে বেছি দিব পাৰিব, মোৰ ইয়াত 2 পিচ ধৰিছে। তাৰপিছত বেঙেনাটো এনেকৈ লুটিয়াই দিব। আৰু দেখিবলৈ ফুলি গৈছে। আমাৰ বেঙেনা ফ্ৰাই ৰেডি হৈ গ'ল, ফ্ৰাই কৰি হৈ গ'ল। মই ডিমটো বেচন লেটিয়াই পেলাই ফ্ৰাই কৰিম। যেতিয়া ডিমটো এনেকুৱা ৰঙচুৱা নিচিনা হ'ব তেতিয়া গেছটো অফ কৰি দিব। আৰু মনত ৰাখিব, ডিমটো ফ্ৰাই কৰোঁতে কিন্তু জুইটো কমাই থ'ব আকৌ, নহ'লে বহুত বেছি ফুটিব পাৰে। তেতিয়াহ'লে এয়া আমাৰ ভাতৰ থালি ৰেডি হৈ গ'ল। এইটো ডিম ফ্ৰাই বেচন দি, এয়া অমিতা মাছৰ জালুকীয়া, এয়া পটল ভাজি, এয়া বেঙেনা বেচন ফ্ৰাই, আৰু ইয়াৰ লগত কচু দাইল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।